টকা ওলাইছে টকা টয়লেটৰ পাইপত ওলাল লাখ লাখ টকা দেশত বৰ্তমান দুৰ্নীতি অথবা কলাধনৰ সৰ্বাধিক ডাঙৰ খবৰটো এতিয়া তোলপাৰ লগাইছে খবৰ অনুসৰি কৰ্ণাটকৰ কালাবুৰাগী চহৰখনত পানীৰ পাইপত উদ্ধাৰ কৰা হৈছে বৃহৎ ধনৰাশি এই ধনৰাশি পোৱা ঘৰটোৰ গৰাকী হৈছে সন্তান গৌৰা পেছাত তেওঁ PWD ৰাজৰ গাড়ী উপবিভাগৰ এজন কনিষ্ঠ অভিযন্তা বুধবাৰে দুৰ্নীতি বিৰোধী ব্যুৰোৰ দ্বাৰা চহৰখনৰ এইজন অভিযন্তাৰ ঘৰত তালাচী চলোৱা হৈছিল অভিযন্তাজনৰ ওপৰত তেওঁৰ সম্পত্তিৰ পৰিমাণ তেওঁৰ উপাৰ্জনৰ সৈতে কোনো সামঞ্জস্য নৰখাৰ অভিযোগ আছিল ফলস্বৰূপে ACBৰ দ্বাৰা দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াসকলে অভিযন্তাজনৰ কালবুৰ্গী ঘমাৰ ভৱনত তালাচী চলাইছিল তালাচীৰ অন্তত দেখা গৈছিল যে অভিযন্তাজনৰ ঘৰৰ পাইপৰ পৰা টকা ওলাই আহিছিল আৰক্ষী গোটেই ঘৰটো তন্নতন্নকৈ পৰীক্ষা কৰিছিল আৰু প্ৰায় 40 লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰিছিল কেৱল সেয়াই নহয় ইয়াৰ 5 লাখ টকা ঘৰৰ PVC পাইপলাইনৰ ভিতৰত লুকুৱাই ৰখা হৈছিল দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াসকলে ইতিমধ্যে এই বিষয়ে দৃঢ় তথ্য লাভ কৰিছিল তালাচী চলোৱাতে তেওঁলোকে পানীৰ মেকানিককো লগত লৈ আহিছিল তেওঁলোকে প্ৰথমে মেকানিকজনক পাইপৰ এটা নিৰ্দিষ্ট অংশ কাটিবলৈ কৈছিল তাৰ পৰা নগদ 5 লাখ টকা উদ্ধাৰ কৰা হৈছিল লগতে বিষয়াজনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ সোণৰ গহনা উদ্ধাৰ কৰা হৈছে News Desk Report, News First Assam. আজিৰ গহনা কালিৰ সম্পদ সুচিত্ৰা জুৱেলাৰ্ছ দুৰ্গাবাৰী ৰোড বৰপেটা ৰোড জিলা বৰপেটা অসম হলমাৰ্কযুক্ত সোণ আৰু হীৰাৰ ৰেডিমেড গহনাৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমাৰ মুখ্য প্ৰতিষ্ঠান সুচিত্ৰা জুৱেলাৰ্ছ ষ্টেচন ৰোড পাঠশালা জিলা বজালী অসম জিজি মেডিকোজ পাঠশালা মেডিচিন বিশেষজ্ঞ ডক্টৰ ৰশ্মি কুমাৰী উপস্থিত থাকিব প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি আগতীয়াকৈ বুকিঙৰ বাবে যোগাযোগ কৰক 9508964599 নম্বৰত অথবা 8638205990 নাইবা 9581607000 নম্বৰত